Hello everyone, welcome back to my YouTube channel. এটা বহুদিনীয়া বিৰতি আৰু মই বিৰতি লৈ আপোনালোকৰ মাজলৈ আহো তো বহুদিনীয়া বিৰতি এটাৰ পিছত পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ অকনমান গাটো বেয়া চৰ্দিৰ ভাৱ এটা হৈ আছে আৰু এইকেইটা চাওকচোন পিম্পল ওলাইছে ইমান বেছি পেইন এটো কাৰণে অকনমান গাটো বেয়া আৰু যোৱাকালি অনুষ্ঠানো আছিলে সৰভোগত আৰু তাৰ পৰা আজি ৰাতিপুৱা 5টা মানত আহি পালোঁ আৰু তেনেকৈ আহি মেলি অকণমান দেৰি হৈছে আজি শুই উঠোতে আৰু উঠি মেলি মই আজি ৰাতিপুৱা ব্ৰেকফাষ্টত লুচি বনালোঁ ব্ৰেকফাষ্ট কৰি মেলি এতিয়া দুপৰীয়াৰ সময় হৈছে কিবা বনাবলৈ মন নাই যোৱা তো আজি চাগে আমি বাহিৰত খাবলৈ যাম তো সেই আৰু মোক ওলাবলৈ কৈছে মই ওলাম এতিয়া কিন্তু নিজে মানুহজন সেনেকৈ পিয়ানো বজাই আছে মই ভাবিলোঁ সি বজাই আছে যেতিয়া ময়ো ব্লগ এটাকে আৰম্ভ কৰোঁ সেইটো কাৰণে আৰম্ভ কৰিলোঁ তো আপোনালোকে চাই যাব মই যাবলৈ ওলালোঁ মই নহয় আমি যাবলৈ ওলালোঁ আৰু মই একদম দেখিছে একদম গলা চলা বান্ধি পেলাই ৰেডি হৈছোঁ কাৰণ মাতৰ অৱস্থা যিহেতুকে বেয়া আৰু বেগ এটা লৈ লৈছোঁ ইয়াতে জেকেট এখন লৈ লৈছোঁ সেইখনো পিন্ধিম মাস্ক খুবেই বেছি ইম্পৰ্টেণ্ট যিহেতু বাহিৰত খুব ধূলি আৰু হেলমেটটো লৈ পেলাই এতিয়া ওলাই যাম একদম ৰেডি হ'লোঁ আমাৰ বাইক ষ্টাৰ্ট হৈ গ'ল আৰু আমি যাম আৰু আপোনালোকক বস্তু এটা দেখাইছোঁ দুটা খুব মৰম লগা বস্তু আছে আৰু আপোনালোকক দেখুৱাইছোঁ বহুত বেছি খং কিন্তু প্ৰিন্স হাই প্ৰিন্স গিনি 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 প্ৰিন্স অন্নবৰতে খং কৰি থাকে ইহঁত দুটাই আমাৰ আচলতে খোৱাটোৰ বাহিৰে বেলেগ একো ডেষ্টিনেশ্যন নাছিলে আৰু খোৱা ক'ত খাম সেইটোও একো আমাৰ ডেষ্টিনেশ্যন নাই তো আহি থাকোঁতে বহুত বেছি ধুনীয়া এটা মন্দিৰত আমি আহিলোঁ এতিয়া হিৰিম্বা বাথৌ বড়োসকলৰ পৰম্পৰাগত এটা মন্দিৰ তাত আমি সোমালোঁ আহি আৰু ইয়াৰ চৌপাশৰ যোনটো পৰিৱেশ ইমান বেছি ধুনীয়া আমি এনেকৈ গছৰ তলত বহি আছোঁ এতিয়া আপোনালোকক পিছত মই দেখুৱাম বাৰু আৰু মোৰ লগত আছে দেই মানুহজন এইখনেই হৈছে মুখ্য প্ৰৱেশদ্বাৰ আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ মন প্ৰাণ পুলকিত কৰি তোলা বিধৰ এক অনাবিল শান্তিৰ যেন এখনি আশ্ৰমহে হিৰিম্বা বাথৌ মন্দিৰৰ চৌহদ সঁচাকৈ বহুত বেছি ধুনীয়া আহকচোন চাওঁ
নিজে নিজেই মনটো উৎফুল্লিত হৈ থাকে। চাওকচোন, মই পূৰা খালী ভৰিৰে বনত খোজকাঢ়ি আছোঁ, বৰ ভাল লাগিছে। হিড়িম্বা বাথৌ অৰ্থাৎ এই মন্দিৰটো ওদালগুৰি জিলাত অৱস্থিত আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম। মন্দিৰটো বহুত পুৰণা, 1972 চনতে ইয়াৰ স্থাপনা কৰিছিলে আৰু এতিয়াও যোনে স্থাপনা কৰিছিলে তেওঁ এতিয়াও জীৱিত আছে বুলি আমি গম পালোঁ। খুৰা এজনক সুধিলোঁ ইয়াৰে, আৰু নতুনকৈ সজাইছিলে মন্দিৰটো 2013 চনত। তো খুবেই বেছি ধুনীয়া। কেতিয়াবা যদি আপোনালোক ইফালে আহে এবাৰ সোমাই যাব, নিশ্চয়কৈ ভাল পাব। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ। আপোনালোকক মেনুখন দেখুৱালোঁ। মই খাম মছালা ডোচা আৰু ই খাব ম'ম'। দুটাৰে সোৱাদবিলাক বেলেগ বেলেগ। তো সেই আৰু বহি লৈছোঁ, খাই লওঁ। অকণমান লোকেল চিকেন লৈ আনিছিলোঁ আৰু ডিনাৰ ৰেডি। আজি একদম ৰাতিপুৱা আপোনালোকক লগ পাইছোঁ। কালি ভিডিঅ'টো সামৰা নহ'ল আৰু এতিয়া মই নাৰিকলৰ তেল লগাই আছোঁ, কাৰণ খুব কম সময় পোৱা হয়। মানে যেতিয়া সময় থাকে তেতিয়া তাৰমানে প্ৰগ্ৰাম থাকে, আৰু মোৰ তাৰমানে প্ৰব্লেম এটা আছে। মই যদি চুলিত নাৰিকল তেল লগাওঁ আৰু মানে মোৰ মাতটো অকণমান বহি যায়, তাৰমানে চৰ্দিৰ ভাৱ এটা হয়, আৰু সেইটো কাৰণে প্ৰগ্ৰাম থাকিলে মই নলগাওঁ। আৰু এইকেইদিন যিহেতুকে নাই, সেইটো কাৰণে ভাবিছোঁ অকণমান চুলিখিনিত তেল সানি লওঁ। এনেই একদম গোটেই অৱস্থা নোহোৱা হৈ গৈছে। তো সেই আৰু কালি একো প্লেনিং নথকা স্বত্তেও আমি ইমান ধুনীয়া ঠাই এডোখৰত গ'লোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিলে, আৰু সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। যদিহে আপোনালোকৰ চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে, সেয়া অনুৰোধ জনাইছোঁ। আৰু আজিলৈ সামৰিছোঁ। বাই বাই।